আজিকালি উৎসৱ পাৰ্বণত এইটো পিনে ধৰিলে ভালেই নালাগে অ'। মই আকৌ অকল অকেজনতহে খাওঁ দেই। মানুহক এলকহল অকমান লাগে। অৱশ্যে নে বহুত দিন খোৱা নাইতো। এদিগিত একদম কেজেকে মাৰিছে। মোৰ বুজিছ নাই মদ এৰা 3 মাহ মান হৈ গ'লতো। পিছত আজিহে খাইছো, পূজা বুলিহে খাইছো। সেইবোৰ লেকচাৰ বাদ দে, পতালত গিল পূজা শেষেই হ'ব এতিয়া। কিমান মানুহ আহিছি নে মই দুটা দেখিছি। ঐ তই ইয়াক ধৰি থাক, এইটো নহলে মানুহৰ মাজত হেৰাই যাব। এটা কথা এটা ভাবচোন, এই যে ডাঙৰ চকৰিটো দেখিছ, সেইটো যদি ঘূৰি থাকোতে কোনোবাই ভয়তে মুতি দিয়ে, তেনেহলে তহঁতি মোক ক নিউটনৰ সূত্ৰ মতে মুঠখিনি কোনপিনে পৰিব? তহঁতি এইবোৰ বাদ দে, এইফালে চা এই পেটুৱাই অহা পা অকল একেটা শ্লোগানে মাৰি আছে, বোলে পূজা চাম মমো খাম, পূজা চাম মমো খাম। এইটো পূজাত এইবোৰ মমো চমো নহয়, পূজাত সদায় জেলেপি খাবা, হেলেপি হেলেপি। ভাইটি অকমান কিনাই যাবা, দেখা নাই নেকি হাতী নিচিনা মানুহটো গৈ আছো। কি হ'ল তহঁতৰ? মদ খাই অভদ্ৰামি গাবলৈ আহিছো? পুলিচ!